হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ শিখাছ ব্লগৰ অন্য এটা ব্লগলৈ। আৰু ৰাতিপুৱা এতিয়া বাজিছে 9টা। মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু মই খাই আছোঁ আম। এইকেইদিন বৰষুণ। আজিও বতৰটো সেমেকা, তথাপিও ব্লগটো ষ্টাৰ্ট কৰিছোঁ। বৰষুণ থাকিলে ভাল নালাগে ব্লগ বনাবলৈ। ডেইলি ব্লগ যাতে ব্লগটোতো আপোনালোকক দিবই লাগিব, সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। দিনটো কি কৰোঁ দেখাই যাম, ভিডিঅ'টি চাই থাকিব। এইখিনি সৰু মাছ হাজবেণ্ডে আনিছে, এয়া মায়ে বাচি আছে। ময়ো অলপ বাচি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া মাছখিনি বাচা হৈ গ'ল। এতিয়া মই মাছখিনি ভাজি আছোঁ। ভাবিছোঁ আপোনালোকক আজি নেমু টেঙাৰ এটা ৰেচিপি দিওঁ। মই লৈছোঁ 2টা নেমু টেঙা আৰু লৈছোঁ 1 বাটি পানী। তাত মই নেমু টেঙাৰ ৰসখিনি উলিয়াই লৈছোঁ। টেঙাখিনি আমাৰ ঘৰৰ গছৰে হয়। তাৰপিছত মই এটা কেৰাহীত অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াত মই দিছোঁ 2টা শুকান জলকীয়া। দি মই জলকীয়াখিনি ভালকৈ ভাজি আছোঁ আৰু জুইটো কমাই লৈ ভাজি আছোঁ। এয়া জলকীয়াকেইটা ভাজা হোৱাৰ পিছত ইয়াত মই দিম বগা সৰিয়হ অলপমান। এয়া মই সৰিয়হখিনি দি দিছোঁ। এয়া সৰিয়হখিনি ভাজা হৈ গ'ল। এতিয়া মই যিটো বাটিত নেমু টেঙা থৈছিলোঁ, সেয়া মই টেঙাখিনি ইয়াত দি দিছোঁ। তাৰপিছত ইয়াত মই সেই বাতিটোৰে দিছোঁ 1 বাটি পানী। তাৰপিছত ইয়াত মই দিম প্ৰয়োজন অনুসৰি হালধি আৰু দিছোঁ নিমখ। দি মই এইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। দি অলপ উতল আহিবলৈ দিছোঁ। এইখিনি উতল অহাৰ পিছত ইয়াত মই দিম এয়া আটাৰ গুড়ি। ইয়াত মই 2 চামুচ লৈছোঁ। লৈ পানী দি এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া মই এইখিনি মিক্স কৰি আছোঁ। আঞ্জাখন উতল অহাৰ পিছত ইয়াত মই আটাৰ গুড়িখিনি দি দিম। এতিয়া এয়া আছে মাছ, সৰু মাছ নিদিওঁ ইয়াত মই, এইখিনি মাছ আগৰে হয়। ইয়াত মই এতিয়া মাছখিনি দি দিছোঁ। মাছখিনি ভালদৰে দি এবাৰ লৰাই দিছোঁ। তাৰপিছত এইখিনি উতল আহিবলৈ দিম ভালদৰে। আৰু যিহেতু টেঙাৰ আঞ্জা হয়, ইয়াত মই বেছি পানী দিয়া নাই। এয়া আঞ্জাখন ভালদৰে উতলিবলৈ দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিম। আঞ্জা হৈ গ'ল। বহুত সহজ হয় আৰু বহুত কম সময়তে হৈ যায়। ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই যোৱাকালি ভিডিঅ'টো তাৰ পৰা আৰু কণ্টিনিউ নকৰিলোঁ। এতিয়া ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই জাষ্ট গা ধুই আহিলোঁ আৰু বতৰটো যে আজিও বেয়া, ৰ'দ নিদিবই চাগে। মই এতিয়া যাম পাকঘৰলৈ চাহ বনাব। ভাবিছোঁ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ। কি বনাওঁ আপোনালোককো দেখাওঁ, ভিডিঅ'টো চাই থাকিব। মই বনাম মালপোৱা, অলপ বেলেগ ধৰণেৰে বনাম। মই লৈছোঁ এয়া পিঁয়াজ এটা সৰু সৰুকৈ কাটি, আৰু লৈছোঁ জলকীয়া এটা। তাৰপিছত এইখিনি লৈছোঁ আটা, তাত দিছোঁ মই প্ৰয়োজন অনুসৰি নিমখ। তাৰপিছত এয়া হৈছে বেকিং পাউডাৰ। ইয়াত মই বেকিং পাউডাৰ দি দিছোঁ অলপমান। তাৰপিছত ইয়াত মই দিম এয়া কলাখাৰ হয়। ইয়াত মই অলপ দি দিম। সকলোৰে ঘৰত থাকেই বাৰু কলাখাৰ। এইখিনি আপোনালোকে নিজৰ আন্দাজমতে দি দিব। ইয়াত মই এতিয়া কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিম। দি ইয়াত মই দিম প্ৰয়োজন অনুসৰি পানী। দি এইখিনি ভালদৰে লৰাই দিম। দি ইয়াৰে মই এটা ধুনীয়াকৈ মিশ্ৰণ বনাই ল'ম। এয়া মোৰ মিশ্ৰণটো হৈ গৈছে। এতিয়া মই কেৰাহী গৰম হোৱাত তাত মই ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাত মই ইয়াত আটাখিনি দি দিম। আপোনালোকে গোল গোলকৈ দি দিব। মোৰ বেছি গোল হোৱা নাই। এয়া চাওক, এইখিনি হৈ গ'ল আৰু এইখিনি আছে বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। এয়া মায়ে কাটি আছে চব্জি ৰাতিপুৱাৰ কাৰণে, আপোনালোকক এবাৰ দেখাই দিলোঁ। আমি চাহ খালোঁ। মালপোৱা খাবলৈ ভাল হৈছিলে। আপোনালোকেও এনেকৈ বনাই খাব পাৰে। আৰু এইটো ভিডিঅ' মই এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব। ভিডিঅ'টো কালিতে আৰম্ভণি কৰা হয়, সেইকাৰণে। আৰু বতৰটো আপোনালোকক দেখাই আছোঁ। বতৰটো বহুতেই বেয়া হয়। বৰষুণেই দিব চাগে এইকেইদিন। এইফালে বৰষুণেই দি আছে। আপোনালোকৰ ফালে বতৰটো কেনেকুৱা জনাবচোন। ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে মই ঊলৰ কিবা এটা বনাই আছোঁ, কিন্তু কমপ্লিট হোৱা নাছিল, সেইকাৰণে আপোনালোকক দেখুওৱা নাছিলোঁ। সেইটো বৰ্তমান কমপ্লিট হ'ল। আপোনালোকক সেইটো দেখাই লওঁ, চাই লওক।
এইটো যিটো মই বনাইছিলোঁ আপোনালোকক ভালদৰে ওচৰৰ পৰা এয়া দেখাই দিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব তো এতিয়ালৈ বাই বাই